প্ৰাইম মিনিষ্টাৰ মোদীজী, তেজপুৰ জোনৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ মই। আৰু ছাবস্ক্ৰাইব যোনে যোনে কৰিলে চবকে ধন্যবাদ জনাইছোঁ। আজি আমাক মোদীজীয়ে নকল কেনেকৈ কৰে সেয়া শিকাব আপুনি। সকলোৱে মিলি এটা সংকল্প লোৱা যে নকল কৰা আমাৰ তেজতে আছে আৰু আমি নকল কৰিমেই। পৰীক্ষাত কিমান দীঘল নকল লাগে? নকল কমেও ইমান দীঘল হ'ব লাগে। ইমান দীঘল লিখি আনিবা ঘৰত, তাৰপিছত চাবা পৰীক্ষাত ইমান দীঘলে আহিব, 2 মিনিটতে লিখিব পাৰিবা তোমালোকে, চাবা। সঁচানে? আৰু নহয় কি, শুনা সকলোৱে, যিমানে নকল মাৰিবা সিমানে এক্সপাৰ্ট হ'বা তোমালোকে। মই স্কুলত ধৰা পৰিলোঁ, তোমালোকে বাচিবা। আপুনি সঁচাকৈ চাব, বহুত নকল মাৰিলে স্কুল কলেজত দেখিয়ে লাগে আপোনাক। নকল মাৰত মই 1 নম্বৰত আছিলোঁ, 1 নম্বৰত। আচ্ছা, আপুনি কওকচোন, আপোনাৰ নকল ধৰা পৰিছিল নে কেতিয়াবা? বহুত মাৰ খালোঁ মই। 3খন কলেজ চেঞ্জ কৰিব লগা হ'ল।